subscribe করুন সাবিন চ্যানেলটো আর ক্লিক কৰক বেল আইকনটো নতুন নতুন ভিডিঅ' চাই থাকিবলৈ বাই ইমান গৰম দিব লাগে না আজি ঠিক চালা এটা কাম কৰিব শান্তি দিয়ে নাই আজি মানে গৰম কিবা এটা কৰিলে গৰমটো খাব পৰাহেঁতেন নহয় মানে মাৰি পেলাবই গৰম ক'ত কেনেকৈ মানুহ মৰিছে চাগে ঐ ভাবিব লাগিব নহ'ব আৰু দেই ইমান গৰমত থাকিব নোৱাৰেতো মানুহ কাকা কি কৰিছ এইয়া কি কবি গেলা গৰমখনত বহি থাকিব কাকাই কিনি ঘূৰি ফুৰিছ ইমান গৰমত ভগৱন্তৰ নিচিনা বয়সত আমি একদম লেপ লৈ পেলাই জগাই পেলাই শুই থাকোঁ বাছ ঠাণ্ডা লাগি যায় হয় নেকি আকৌ জোতা মোজা পিন্ধি লওঁ লং পেণ্ট পিন্ধি লওঁ আৰামত বহি থাকোঁ তৎক্ষণাত ঠাণ্ডা লাগি যায় ভগৱন্তৰ আকৌ কিহৰ গৰম অ' ইখন মই কওঁ নেকি তোমাৰ কৰিব পাৰোঁ কৰিছে নামৰ বাজি ঠাণ্ডা লাগিব ঠাণ্ডা লাগিব ঠিক আছে ৰ আৰু কি কি কৰিব লাগিব আৰু তাৰ পৰা খোৱাৰ পৰা উঠি আৰু সিফালে আৰু কিবা এটা আনিম মানিলৈ একে এচি ৰুমত থকাৰ লাগি যাব নহয় হয় নেকি মই এইবিলাক নিদিওঁ ভয় লাগে নহয় বাটকে হাবাত কিবাহে কৰি পাম এইটো আকৌ তোৰ কথা খালে বুলি মানুহৰ পৰা কাজিয়া কৰা মানুহ মাৰা এইটো নহয় 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 বাৰু এইটো নিজৰ দেহাটোৰ কাৰণে লোৱা হয় ঠিক আছে বোকাটো খাব লাগিব বগাত এই চব নহ'ব দেই বেলেগ বিলাক বস্তু আৰু খাদ্য নাই আমি নিজে বনাওঁ নিজে খাম তেলে কম্বল ল'ব লাগিব না কম্বল জপাই লওঁ ঠিক আছে আৰু মই পৰা কামখিনি কৰিছা তই ঠাণ্ডা পাওঁ নে নাপাওঁ তাৰপাছত মোক কবি হা ঠিক আছে বাৰু কৰি চাম বাৰু মই কৰি চাবি তই তাৰ প্ৰমাণ পাই যাবি তই তাত কাইলৈ মোক কবি বাৰু তই পাওঁ নে নাপাওঁ ঠিক আছে বাৰু হ'ব কৰি চাম ন তেতিয়া মই গৈ থাকোঁ ন বহুত গৰম হয় কাকাই কোৱা কামটো কৰি লওঁ নেকি হ'বও পাৰে কোনো ঠিক নাই আগৰ পুৰণা বুঢ়া মানুহ না তেনেকৈ এতিয়া ইমান ডেকা কান্দৰ পাৰি নেকি মানে মই কৰি চাং সেই কামটো কি হয় ৰ গৰমে পাব চাওঁচোন এইবাৰ কি হয় একো অনুভৱে হোৱা নাইচোন নহ'ব আৰু কম্বল চম্বল ল'ব লাগিব চাগে তেতিয়াহে ঠাণ্ডা হ'ব চাগে ৰ হ'ব তাৰ বা কি হয় ইমান গৰমত ধুই আৰু কিহে পিন্ধিব দিব থৈ ৰ পুৰাটো কালি আহক ৰ কি বুদ্ধি সোপা দি গ'লে চাচোন চালা এতিয়া গৰমত থাকিব পৰা নাই ঐ কি বুদ্ধি দি গ'লে চাচোন আজি মাৰিছিলে আৰু আজি মোক গৰম নাই ঐ কালি তো বুঢ়াটোৱে কি বুদ্ধি দি গ'লে এই কৰি লওঁ কালি মৰিছিলহে আৰু গৰমত তাকে আজিও হৃদডাল গেলা গৰম কালি বাৰু মোক কিয় দিনুৱা কৰি গ'লে বুঢ়াটোৱে আজি আহক ৰ বুঢ়াটো আজি বুঢ়াটো আহোঁ মই কম নহয় মোক কালি যে বুদ্ধি কিয় দিছিলে চালা মৰাইছিলেহে আৰু কালি গৰমত ঐ ধুই কালি কেনেকুৱা পাৰিবা কালি কেনেকুৱা পাৰি এই মজা একদম মজা কালি ইয়াতে বচোন বহি লৈছে ইয়াত কামটো কৰা নাই কাকাটো বহি লৈছোন আগতে
বুজিছ এই কালি মজা লাগিলে একদম আচ্ছা তই কাপোৰখন শুকানে জপাই লৈছিলি না কি কৰি লৈছিলি যিডাল গেলা গৰমত মোক মাৰিছিলিহে আৰু সেইডাল বুদ্ধি দি পেলাই তই এটা মাথা বুৰ্বক বাপু কম্বলখিনি কিনিকি লৈছিলি তই শুকানে লৈছিলো ভিতৰৰ পৰা সেইটোৱে তই ভুল কম্বলখিনি ভিজাই ল'ব লাগিছিলে কি ভিজাই পেলাই ল'ব লাগিছিলে বুৰ্বক মই ভালকে বুজি নাপালো নহয় এখন মানে মই ভালকে শুনি নাপালো সুধি ল'ব লাগিছিলে মোক এইটো চা কি কৰিলে মৰিছিলোহে আৰু কালি বুদ্ধিটোৱে আকৌ মৰিবই লাগিব তেনেকুৱা কৰিলে মানে এনেই কৰোঁ আকৌ কম্বল কাপোৰ খাব শুকানে শুকানে ঝপাই লৈছ আৰু ভিজাই ল'ব লাগিছিলে কুঁৱাৰ পানীত যদি ভিজাই নি পেলাই লগে লগে ঝপাই লোৱা হ'লি কমচে কম ভাল পকাৰ পৰা আধা ঘণ্টামান থকা হ'লে ধুনীয়া ঠাণ্ডা পালি হয় হয় নেকি সেই এনে মই কালি ইমানখিনি কাপোৰখিনি এতিয়া ঘামত তিনিকে আছে এইটো আৰু ক'ত তোৰ কামত খাব নাখাটিব বুজিছ মই কৰা মানে তই ভিজাই পেলাই ঝপাই ল'বি ভাল অকণমান ৰ'দ পৰা জেগাত থাকিবি আকৌ তাৰপিছত প্ৰমাণ কৰিবি মই এতিয়া যাওঁ নেকি যাওঁ ঠিক আছে বাৰু মই ভিজাই পেলাই গৈছোঁ ন কালি আহিবি নহয় কাই আহিম আকৌ গম ল'ম পাৰিব ঠিক আছে আজি ভিজাই পেলাই গৈছে বোলে কালিতো মৰিছিলো আৰু দেই মৰে ভুল হৈছিলে পইচা কালি আজি ভিজাই পেলাই গৈছে বোলে বোলো ওলাই লওঁ তাৰপিছত মানে বতৰটো অকণমান ঠাণ্ডা মানে বতাহ চতাহ মাৰি দিলে গাটো অকণমান ভাল লাগিলে গৈনো কোনো কিয় জপ জপ জিকাব লাগে কিন্তু নিজিকালো আজি আকৌ মানে গৰম দিছে নহয় আকৌ আজি গৰম লাগিছে বহুত গৰম লাগিছে আজি তাকে আজি কি কম ন কঁঠাল পকা গছত পকা নাই জানো কঁঠাল পকা নাই মাৰি থৈ দিয়ে তেতিয়াতো বৰ ভাল কথা কঁঠাল পকিছে যদি এটা ভাল খাই দিছোঁ একেবাৰে পেট ভৰাই তাৰপাছত চাবি আৰু ঠাণ্ডা আছে যদি কঁঠাল ব'ল খাব মই খাম এটাই আছে খাব নালাগে দে কাকাই অকলে খাম হ'ব যদি তই খাই দিবি মোৰ বহুত গৰম লাগিছে এটাই খাইটো গৰম লগা নাই হ'ব দে মই যাওঁ ন তেলে যা গৈ হ'ব যা এই পিটপিটাই লাভ নাই যা মই যাওঁ কঁঠাল খাঙে আজি দেখা যাব ৰ গৰমহে এবাৰ চাম ৰ গৰুৱে খাব দে আজি চাম কি হয় কঁঠালটো খাই পেলাই আজি গাটো কিবা কিবিহে লাগিছে এতিয়া পিং পাং কৰিছেচোন গাই কিবা কামুৰি দিয়া বুলি লাগিছিল আয়া আয়ো এই বুঢ়াটোৱে কঁঠালটো খাই দি পেলাই আমাক কি কৰিছে চাচোন কঁঠালটো খাব দি পেলাই ইজিহে কৰিলো এই মোক ঠিক মানে শান্তি নাই গাটো ঘামচি ওলাইছো কালি বুঢ়াটো মই দুখাই দুখা বুদ্ধি দি নকি ফাৰ্ষ্ট দিনা দিলে সেইটো বুদ্ধি আকৌ তাৰ পিছদিনা দিলে সেইটো যে সেই নকৰি লওঁ ভাল দেই সেইটো কাৰণেতো আৰু কি হ'লেহেঁতেন হ'লেহেঁতেন আজি চাচোন ঠিক খাম ওলাই গ'লে ঐ খাম আছে পিং পং চলত থাকিব পৰা নাই মানে ঐ
আছো ৰ বুঢ়াটোক মই